নমস্কাৰ এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ বঙাইগাঁও জিলাৰ নিউ বঙাইগাঁও আৰক্ষী চকী অন্তৰ্গত ৱেষ্ট কলনীত ভয়ংকৰ ঘটনা বঙাইগাঁৱৰ ANIৰ সাংবাদিক ভাৰত পাছৱানক আক্ৰমণ দুৰ্বৃত্তৰ ৰেল বিভাগৰ এটা নিৰ্মীয়মান পথত দুৰ্নীতি হোৱাৰ তথ্য ৰেল বিভাগক অৱগত কৰাৰ বাবে আক্ৰমণ কৰা বুলি জনাই আত্মীয়ই সুকুমাৰ দেৱনাথ নামৰ এগৰাকী ব্যক্তিয়ে ৰেল বিভাগৰ এটা পথ নিৰ্মাণৰ ঠিকা লাভ কৰিছিল সুকুমাৰ দেৱনাথৰ ভেৰনীয়া গুণ্ডাই ভাৰত পাছৱানৰ লগতে আক্ৰমণ কৰিছিল পৰিয়ালৰ লোককো ভাৰত পাছৱানৰ ঘৰত প্ৰৱেশ কৰি আক্ৰমণ কৰা বুলি জনাই আত্মীয়ই বৰ্তমান বঙাইগাঁও ব্যক্তিগত খণ্ডৰ স্বাগত হস্পিটেলত ভৰ্তি কৰোৱা হৈছে ভাৰত পাছৱানক নিউ বঙাইগাঁও আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ঘটনাটো মানে আজি দুপৰীয়া প্ৰায় 4টা বজাত 10-12 জন আহি কিনে দাদাক এটাক কৰিলে আৰু তেখেতৰ লগত তেখেতৰ মাকো আৰু বায়েককো এটাক কৰিছে বাটামেদি হাতেদি মাৰিছে ঘটনাটো হ'ল ডাংতল ৱেষ্ট কলনী হয় হা আক্ৰমণ এটা ঠিকাদাৰ বুলি গম পাইছোঁ মই যে ঠিকাদাৰে এজন আক্ৰমণ কৰিছে ঠিকাদাৰে আৰু 10-12 জন ষ্টাফ লৈ কিনে সেইটো কামটো কৰিছে ঠিকাদাৰৰ নামটো জনামতে সুকুমাৰ দেৱনাথ হয় ৰেলৱে ঠিকাদাৰ হয় ৰেলৱে ৰাস্তা বনোৱা ঠিকাদাৰ হয় পিংকু পাছৱান এতিয়া বঙাইগাঁও স্বাগতত ভৰ্তি হৈ আছে সন্দেহ মানে সিহঁতে ৰেলৰ কিবা কাম কৰাতে কিবা কমকৈ চিমেণ্ট বালা কমকৈ দিয়া যিটো দিব লাগে সেইটো নিদিয়াকৈ দিছিলে তেতিয়া দাদাই কমপ্লেইন কৰিছিলে ৰেলৱে ইউনিয়নক কমপ্লেইন কৰাৰ পিছত আজি হঠাৎ সুকুমাৰ দেৱনাথ নামৰ মানুহজন আহি কিনে দাদাক সুধিলে আপুনি সাংবাদিক নেকি ঘৰতে তেখেতৰ ঘৰতে আহি দাদাই কৈছে হয় তেতিয়াই মানে পটকে 10-12 জন একেলগে এটেক কৰিছে তেখেতৰ মা আৰু বায়েককো বাহিৰত আছিল তেখেতকো হেৰি কৰিছে ধাক্কা কৰিছে মানে হেৰি কৰিছে বাটামেদি আক্ৰমণ কৰিছে পিছফালে মূৰৰ পিছফালে বাটামেদি আৰক্ষীক জনোৱা হৈছে ইতিমধ্যে এজাহাৰো দিয়া হৈছে নিউ বঙাইগাঁও পিপিত দিয়া হৈছে এতিয়া বিচাৰোঁ যে যিটো কৰিছে সেইটো শাস্তি পাব লাগে আৰু যিটো ৰেলৱেৰ যিটো কাম হৈ আছে সেইটো সঁচাকৈ ইনকুৱাৰী হ'ব লাগে 10-12 জনমান আছিলে কাজল গাঁৱৰ পৰা হাছানৰ ৰিপৰ্ট নিউজ 365